মই ভাবিছিলোঁ প্ৰথমতে ট্ৰেক্টৰখনৰ পিছফালে এইবিলাক মানুহে কি চাই আছে, পাছতে গম পালোঁ এইটো এটা দেখোন মেচিনটোত কি কৰি আছে, কাপোৰবিলাক মানে কম্বল চম্বল এইবিলাক মেৰাই মেচিনটোত ভৰাই আছে। এজন মানুহে মেৰাই ভৰাই আছে আৰু এজনে ট্ৰেক্টৰৰ পাছফালে মেচিনটো মানে ট্ৰেক্টৰখন ষ্টাৰ্ট দি চলাই আছে। তাকে দেখি মই অলপ দেৰি ঘূৰি ইফালে সিফালে চালোঁ, চাই পিনি দেখিলোঁ মানে কম্বলবিলাক মেচিনত সোমাই গৈ আছে আৰু তোলা হৈ ওলাই গৈ আছে। প্ৰথমবাৰ এই মেচিনটো দেখি মই বৰ আচৰিত খাইছিলোঁ যে তোলা কি কম্বলৰ পৰাও হ'ব পাৰে নেকি। তাকে দেখি মই ওচৰৰ কেইজনমান মানুহক সুধি চালোঁ, তাৰ যিজন ট্ৰেক্টৰ ড্ৰাইভাৰক সেইজনকো সুধি চালোঁ, কৈছে বোলে তোলা নহয়, তোলাহৰ নিচিনাহে হয়। যিবিলাক পুৰণা কম্বল, যিবোৰ পুৰণা কাপোৰ কানি আছে, এইবিলাক এই মেচিনটোত তোলাহৰ নিচিনা বনাই দিব পাৰে। চাওকচোন পিছফালে কি ধুনীয়াকৈ তোলাহৰ নিচিনাকৈ ওলাই গৈ আছে আৰু এটা বেগত তেওঁলোকে ভৰাই গৈ আছে। আপোনালোকে হয়তো এই মেচিনটো আগে পাছে দেখিব পাৰে, মোৰ বাবে আজিয়েই প্ৰথম, সেইবাবেই আপোনালোকৰ মাজত এইটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি আগে পাছে দেখিছে বা জানে এই মেচিনটোৰ নাম কি, তাকে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো আপোনালোকে মূল্যৱান সময় দি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, বাই।